এই ছাগলকেইটা গছৰ তলত বঢ়িয়াকৈ জিৰাইছে না ভূটান ভাই? এইটা আমাৰ ভূটান ভাই আৰু এইটো আমাৰ ডাঙৰ আৰু এইটো আমাৰ মাইকজনী কেনেকৈ আছে। ছাগলকেইটা পানী খাই আছে ইপিনে, এতিয়া জিৰাই আছে। আজি গৰমো বহুত দিছে, এনেতে ছাগলকেইটা জিৰাই আছে আৰু গছৰ তলত। মই সিহঁতক নতুন ব্লগলৈ স্বাগতম জনালোঁ। এতিয়া ভিডিঅ'টো আজি আৰম্ভ কৰিবলৈ ল'লোঁ। এটা ছাগলী দি আহিলোঁ, এতিয়া দিনটো কি হয় চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই ছাগলী দি আহিলোঁ, এতিয়া মই ঘৰলৈ যাওঁ। এতিয়া আহিলোঁ ধান মেলি দিবলৈ খুৰাহঁতৰ। এতিয়া ধানখিনি মেলি দিওঁ, মেলি দি এবাৰ যাব লাগিব ঘৰলৈ। এতিয়া ধানখিনি মেলা হৈ গ'ল, এতিয়া মই ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া ধান মেলি দি আহিলোঁ, এতিয়া মই যাবলৈ ওলালোঁ পথাৰলৈ। পথাৰত যাওঁ, জিকাৰ গছবোৰ দিবলৈ, জিকাৰ গছবোৰ বাগৰি গৈছে। এতিয়া গছখিনি লৈ যাওঁ এতিয়া পথাৰলৈ। এতিয়া গছখিনি লৈ লওঁ বান্ধি, এতিয়া বান্ধি ল'লোঁ। এতিয়া কান্ধত ল'লোঁ, এতিয়া চাইকেলখন চলাই যাওঁ আৰু পথাৰলৈ। জিকাৰ গছখিনি এতিয়া পুতি দিব লাগে, জিকাৰ গছবিলাক বাগৰি গৈছে। এতিয়া চাইকেলখন ল'লোঁ, এতিয়া ইপিনে ৰাস্তাৰে যাম। এইখিনি গছ এতিয়া ভালকৈ বান্ধি ল'লোঁ, এতিয়া যাবলৈ ওলালোঁ গছখিনিলৈ পথাৰলৈ। এতিয়া গছখিনি লৈ ল'লোঁ, এতিয়া যাওঁ আৰু পথাৰলৈ। জিকাত দিব লাগিব। এতিয়া আনিলোঁ এইখিনি গছ, এতিয়া জিকাৰ তলৰ জাগাৰ আহিবলৈ এতিয়া দিব লাগিব গছ। এই গছবোৰ দিওঁ আৰু এতিয়াত, আৰু এইপিনে গছ এডাল দিব লাগিব। আৰু বন হৈছে, অলপ জংঘল হৈছে, চাফা কৰি দিব লাগিব। এনেকৈ জিকাৰ আগগিলাও তুলি দিওঁ। এইবোৰ জিকাৰ গছবোৰ খালি আগবোৰ ওলাই থাকে, খালি ওপৰত দেখি তুলি দিব লাগে। আজি দিলে আৰু কালি পৰিয়ে যায়, সেইকাৰণে সদায় দিব লাগে। এতিয়া দি দিলোঁ, এতিয়া গছখিনি পুতিলোঁ। এতিয়া আহিলোঁ ছাগলীকেইটা লৰাবলৈ। এইকেইটা ছাগলী এতিয়া গোটেইবোৰ মোৰ ওচৰত আহি গ'ল। এতিয়া ছাগলীখিনি লৰাই দিওঁ, লৰাই দি এতিয়া ইহঁতক ছায়াত থৈ আৰু আহিবলৈ দুপৰীয়া পানী দিবলৈ, পানী খুৱাবলৈ। এতিয়া ছাগলীকেইটা মোৰ কাষতে গোটেইকেইটা আহি গ'ল। এইটো মাইকজনী, এইটো মাইক নহয়, এইটো খাহী আমাৰ এইটো। এতিয়া এই গোটেইবোৰ খাইছে, এইটো আঁঠু কাঢ়ি খাইছে সৰু মাইকজনী ৰাঙিয়ে। আৰু এইপিনে আমাৰ এইপিনে মই এতিয়া ছাগলীকেইটা লৰাই দি ঘৰলৈ যাওঁ। ঘৰলৈ যাওঁ আৰু আহিব লাগিব পানী খুৱাবলৈ। এতিয়া কাম কৰা, এতিয়া ছাগলীকেইটা লৰোৱা হৈ গ'ল, গৰু ছাগলীবিলাক। এতিয়া মই চকলৈ যাব লাগে বজাৰ কৰিবলৈ, আলু আনিব লাগে ফোন কৰিলে। এতিয়া যাবলৈ ওলালোঁ। এতিয়া কাম কৰি আছিলোঁ ইয়াত পথাৰত। এইবিলাক খা আৰু এইপিনে খা, খাব ডাঙৰ হোৱা নাই বাৰু। এতিয়া ঘৰলৈ যাওঁ। এতিয়া ছাগলী বোলে এতিয়া বজাৰলৈ যাব লাগে আৰু কিবা বজাৰ কৰিবলৈ। এতিয়া ফোন কৰিলে, এতিয়া মই ঘৰলৈ যাওঁ। ঘৰলৈ বজাৰত যাওঁ, বজাৰৰ পৰা কি কৰিম চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব। এতিয়া মই পথাৰৰ পৰা ঘৰলৈ গৈ আছোঁ, ঘৰলৈ গৈ বজাৰলৈ যাব লাগিব। এতিয়া গৈ আছোঁ ঘৰলৈ, বজাৰলৈ যাব লাগিব। ফোন কৰিছোঁ ফটাফট, সেইকাৰণে যাওঁ। এতিয়া চাইকেলখন লওঁ, তাৰপিছত যাওঁ আৰু বজাৰ কৰিবলৈ। এতিয়া ঘৰলৈ আহিলোঁ, এতিয়া মায়ে বনাইছে আঞ্জা, এতিয়া লাৰ দিব লাগে। ছাগলীকেইটা পানী খাব লাগিব, আঞ্জাখিনি লাৰ দিব প্ৰথমতে। আঞ্জা মাংস আঞ্জা আছিল, লাৰ দিওঁ। লাৰ দিলোঁ। এতিয়া মই ছাগলীখিনি পানী খুৱাবলৈ যাব লাগে। দুটা ছাগলী আছে, ছাগলীকেইটা পানী খুৱাবলৈ যাওঁ। এতিয়া ঘৰৰ পৰা আহিলোঁ ছাগলী পানী খুৱাবলৈ। ছাগলী আছে, গৰু আছে, আৰু সিদিনা যে ঔষধ দিছিলোঁ ইয়াত দিছিলোঁ, এই বনবোৰ মৰি গৈছে। এতিয়া বনবোৰ গোটেইবোৰ মৰিছে, আৰু এইখিনি লাওখিনি আছে, লাও দিয়া নাছিলোঁ, লাও কাৰণে চাফা কৰি দিলোঁ, এইখিনি গোটেইখিনি মৰি গ'ল। এই গোটেইখিনি ঔষধ দিছিলোঁ বন মৰা, বন মৰা ঔষধ দিছিলোঁ, এতিয়া গোটেইবোৰ মৰি গ'ল। এতিয়া মই ছাগলীকেইটা পানী খুৱাওঁ আৰু গৰু পানী খুৱাবলৈ আছে। সেই পিনে আছে ছাগলী, এতিয়া ছাগলীকেইটাক পানী খুৱাওঁ। ছায়াত থলোঁ, আৰু এতিয়া গৰু দুটা লৰাবলৈ আহিলোঁ। এইটো আৰু এইটো, এতিয়া ইয়াত পুতি দিওঁ, ইটো আৰু সেইপিনে অকণমান আগত দিওঁ। গৰুটো এইটো ভালকৈ পুতি দিওঁ, নহ'লে কিবা খাই দিব। ওচৰত ঠাঁ আছে, এইটো পুতি দিলোঁ, আৰু এইপিনে গাড়ীটো দিলোঁ, আৰু এইপিনে চানাটো সেইভাগে দিব লাগিব। আৰু আহা আকৌ লৰাই দিওঁ। এইবাৰ লৰাই দিয়াৰ পিছত ছাগলীকেইটা ছায়াত থৈ দিলোঁ। ছাগলীকেইটাক এইবাৰ পানী খুৱাব লাগিব। আহ এইটোক লৰাই দিওঁ, আজি বহুত গৰম দিছে, সেইকাৰণে এতিয়া ইয়াক লৰাই দিলোঁ। পানী খুৱালি সিহঁতক, এইবাৰ ছাগলীকেইটা পানী খুৱাই ঘৰলৈ যাওঁ। এতিয়া গৰুটো লৰাই দিওঁ, তাৰপিছত ছাগলীকেইটা পানী খুৱাওঁ। লৰাই দিওঁ, ইয়াত পুতি দিওঁ, পুতি দিওঁ হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। ঘৰলৈ ছাগলীকেইটা পানী খুৱাওঁ, তাৰপিছত ঘৰলৈ যাওঁ। এতিয়া ছাগলীকেইটা পানী খুৱাবলৈ আহিলোঁ। এতিয়া ছয়াত দিছিলোঁ গছৰ তলত জিৰাবলৈ, এতিয়া পানী লৈ আহিলোঁ। এতিয়া ছাগলীকেইটাক পানী খুৱাওঁ।
এইপিনে ছাগলকেইটা ইয়াত গছৰ তলত জিৰাই আছে পানী খাবলৈ দিওঁ পানী খা পানী এতিয়া গোটেইবোৰে পানী খাবলৈ ধৰিলে এইবিলাক আছে এতিয়া ছাগলীবোৰে পানী খাই আছে ননো এইপিনে ছাগলকেইটা পানী খাই আছে আৰু এইপিনে মাইকজনী জিৰাই আছে এই ছাগলকেইটা গছৰ তলত বঢ়িয়াকৈ জিৰাই আছে না ভূটান ভাই এইটো আমাৰ ভূটান ভাই আৰু এইটো আমাৰ ডাঙৰ আৰু এইটো আমাৰ মাইকজনী কেনেকৈ আছে ছাগলকেইটা পানী খাই আছে এইপিনে এতিয়া জিৰাই আছে আজি গৰম বহুত দিছে এনেতে ছাগলকেইটা জিৰাই আছে আৰু গছৰ তলত ৰুব লাগিব পৰিমল ধান কেইটা হৈ গৈছে ৰুব পৰা আৰু এইপিনে বেঙেনা এইপিনে আছে এইগিলা গৰুক খুৱাই হাল মাৰি দিব লাগিব বেঙেনা কাম নাই ইয়াত এইখিনিত বেঙেনা আছিল সেইটো হাল মাৰি দিলোঁ ইটো ডবলত দিব লাগিব পাখৰা ঐ পানী খাবি পানী ভয় ৰাহি পানী খা এতিয়া পানী খাবলৈ দিলোঁ আৰু এইপিনে গৰু এইখন পথাৰত এইপিনে বহুত গৰু আছে এতিয়া পানীখিনি খাই লওক তাৰপিছত আৰু একটিং আনিব লাগিব পানী খুৱাবলৈ গৰু সেইভাগে গাইজনী আছে তাত বাগাত দি আছে তাক পানী খাবলৈ দিওঁ তাৰপিছত আকৌ আনি পানী খুৱাওঁ আৰু তাৰপিছত ঘৰলৈ যাব লাগিব এতিয়া ভাত খাই আহিলোঁ এতিয়া পথাৰলৈ আহিলোঁ এতিয়া ছাগলকেইটা চাব লাগে আৰু কামো কৰিব লাগে এতিয়া আহিলোঁ পথাৰলৈ এতিয়া আহিলোঁ আৰু এতিয়া গৰু ছাগলী চাব লাগে ৰ'দত এতিয়া চায়াৰ পৰা ওলাই দিওঁ বেলেগত এতিয়া ছাগলকেইটা দৌৰাই দি এতিয়া অলপ কাম আছে কৰিব আৰু ভাটিবিলাক ফুটিব লাগিব এতিয়া আহিলোঁ কাম কৰিবলৈ ভাত পানী খাই আহিলোঁ আৰু এতিয়া আমাৰ গৰুটো খাই আছে এতিয়া গৈ আছোঁ আৰু ছাগলকেইটা লৰাই দিওঁ তাৰপাছত আৰু কি কাম কৰিব লাগিব এতিয়া আহিলোঁ গাই গৰুটো লৰাবলৈ সেইটো গাই এতিয়া গাইটো সেইপিনে লৈ যাওঁ আৰু এইপিনে মই এতিয়া গৰুকেইটা লৈ যাওঁ সেইপিনে তাৰপিছত ছাগলীকেইটা চাব লাগিব তাৰপিছত কাম কৰিব লাগিব এতিয়া গাইকেইটা লৈ যাওঁ গাই গৰুটো সেইপিনে আমাৰ গাই চাই আছে পিনে এতিয়া লৈ যাওঁ আৰু গাই গৰুটো না গাই আৰু সেইপিনে এটা আছে লৰাই দিওঁ আৰু ইহঁতক পুখুৰীত দিছিলোঁ এতিয়া খাহ নাখায় সেইপিনে লৈ যাওঁ হা গাই গাইটো লৈ যাওঁ এতিয়া সেইপিনে এতিয়া গৰু দুটা লৈ গৈ আছোঁ আৰু এতিয়া ইপিনে লৈ লৈ সিপিনৰ পৰা এতিয়া আমাৰ পিছফালে আছে গাই আৰু এতিয়া দুটা লৈ গৈ আছোঁ ইপিনে দিওঁ এতিয়া আহিলোঁ এতিয়া গৰুকেইটা দি লওঁ গৰুকেইটা দৰক দি লওঁ এতিয়া গৰুকেইটা দৰক দি আৰু আছে লৰাবলৈ ভালেখিনি কেইটা গৰু লৰাই দিওঁ এতিয়া প্ৰথমতে এই দুটা দি লওঁ এতিয়া ঔষধ দিবলৈ যাবলৈ ওলালোঁ এইপিনে পানী বটল ল'লোঁ আৰু এইটো ৰাস্তা এতিয়া ঔষধ দিবলৈ লওঁ এইপিনে টেংকি ল'লোঁ দিবলৈ গৈ আছোঁ ঔষধখিনি দি লওঁ ঔষধ দিব লাগিব বেঙেনাত সিদিনা ৰৈ গৈছিল 10 দাঙি আছে 10 দাঙি দিলেই হৈ যাব এতিয়া মই ঔষধ দিবলৈ গৈ আছোঁ এতিয়া ঔষধখিনি দিলোঁ তাৰপিছত কি হয় চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া ঔষধ দিবলৈ আহিলোঁ এতিয়া বেঙেনাত ঔষধখিনি দি লওঁ এতিয়া ঔষধ এক টেংকি আনিলোঁ এক টেংকি দিব লাগে 10 দাঙি আছে বেঙেনা এতিয়া ঔষধখিনি দি লওঁ স্প্ৰে কৰি দিওঁ এতিয়া ঔষধখিনি দি ল'ব লাগিব এতিয়া বেঙেনা খেতিত আহি পালোঁ এতিয়া ঔষধখিনি এতিয়া স্প্ৰে কৰিব ধৰিলোঁ আৰু এইপিনে মেচিনৰ শব্দ মাতটো ভালকৈ শুনা নাযাব চাগে তথাপিও আচলতে ঔষধ দি আছোঁ এতিয়া ঔষধখিনি দি দিওঁ শেষ কৰিব লাগিব যে সোনকালে ঔষধখিনি দিব লাগিব দি এতিয়া আৰু ছাগলীকেইটা লৈ যাব লাগিব ঘৰলৈ গধূলি হৈ যাব আন্ধাৰো লাগিব ইয়াৰ পৰা ঔষধখিনি দি শেষ কৰি দিওঁ ঔষধখিনি দি আছোঁ ঔষধখিনি দিয়া হোৱাৰ পাছতে ছাগলীকেইটা লৈ যাম আমাৰ ঘৰলৈ এতিয়া বিলিও ডুবি গ'ল এতিয়া মই ছাগলকেইটা লৈ যাওঁ আৰু আজিৰ এইটো 9 নম্বৰ ভিডিঅ' ডেইলি ভিডিঅ' দি আছোঁ 9 নম্বৰ এইটো ভিডিঅ' আজি এইটো ডেইলি ভিডিঅ' দি আছোঁ চাই থাকিব লেখা হ'লে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইমানতে ঔষধ দিয়া হৈ গ'ল এতিয়া মই ছাগলীকেইটালৈ ঘৰলৈ যাওঁ আজিৰ ভিডিঅ'টো ইমানতে অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম